আমি সুসংগঠিত UPPL আৰু সুসমৃদ্ধি BTR শীৰ্ষক এই মটৰচাইকেল টুৰ BTR মটৰচাইকেল টুৰ বুলি আমি টাইটেল দিছোঁ। এই মটৰচাইকেল টুৰটো প্ৰায় 1200 কিলোমিটাৰ যোৱাৰ সময়ত গাঁৱে ভূঞে যায়। কোকৰাঝাৰৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি একদম গাঁৱে ভূঞে সোমাই আজি 4th ডে আমি গহপুৰলৈকে যাই থাকিম। এনেকৈ মিটিং পাতি যাই থাকিম, বেলেগ এক্টিভিটি কৰি যাই থাকিম। উদ্দেশ্যটো হ'ল প্ৰথমে গোটেই অসমৰ লগতে গোটেই বিশ্বত যি জাষ্টিছ ফৰ জুবিন মুভমেণ্ট চলিছে, এই মুভমেণ্টটো আমি সমৰ্থন জনাইছোঁ। দ্বিতীয়তে আমাৰ BTR একৰ্ড মতে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 280 যে সংশোধন হ'বলগীয়া আছে 125তম সংশোধন। আৰ্টিকল 280টো হ'ল চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগত যে ফাইনেন্স শ্বেয়াৰিঙৰ এটা আৰ্টিকল হয়। এইটো এই আৰ্টিকলটো এমেণ্ডমেণ্ট কৰি ইনফেক্ট জিলা পৰিষদ আৰু পঞ্চায়তবিলাকতো ফাইনেন্স কৰাৰ কাৰণে ডাইৰেক্ট চেণ্ট্ৰেল ফাণ্ডিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে। কিন্তু আমাৰ অসমৰ লগতে গোটেই নৰ্থ ইষ্টত 10টা 6 শিডিউল কাউন্সিল আছে। গোটেই ভাৰতত 29টা অট'নমাছ কাউন্সিল আছে। এই কাউন্সিলবিলাক ৰাজ্য চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয়। আমাৰ BTRত প্ৰায় 14% জনসংখ্যা আছে। আমাৰ অসমৰ বাজেটটো হ'ল 1,20,000 মান কোটি টকাৰ বাজেট হয়। জনসংখ্যা অনুযায়ী আমি প্ৰায় 15,000 কোটি টকামান আমি পাব লাগে হিচাপত। কিন্তু আমি কিমান পাওঁ? এই বছৰ আমি 800 কোটি পাইছোঁ। ক'ত 15,000 কোটি টকা আৰু ক'ত 800 কোটি? 800 কোটি দিটো একো নহয়। গুৱাহাটীত ফ্লাইঅভাৰ এখন বনাবলৈ 600 কোটি খৰচ কৰি দিয়ে। আমাৰ 40 লাখ মানুহৰ কাৰণে BTRত 800 কোটি টকা আহে। কেনেকৈ উন্নয়ন হ'ব ইয়াতে? গতিকে আমি দাবী কৰিছোঁ ৰাজ্য চৰকাৰৰো ভাল হ'ব, বাৰ্ডেন নোহোৱা হ'ব, ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আহিব পপুলেশ্যন ৰেচিঅ' হিচাপে। গতিকে আৰ্টিকল 280ৰ 125th এমেণ্ডমেণ্টটো অতি সোনকালে পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে, এইটো পাছ কৰিব লাগে। তৃতীয়তে আমাৰ BTR চুক্তি মৰ্মে 40টা সমষ্টিৰ পৰা 60টালৈকে বঢ়োৱাৰ এটা প্ৰপ'জাল ষ্টেট গভৰ্ণমেণ্টৰ তাতে পেণ্ডিং হৈ আছে। এই 40টাৰ পৰা 60টালৈকে যে ডিলিমিটেশ্যন কৰিব লাগে, এই ডিলিমিটেশ্যন প্ৰচেছটো সোনকালে কৰিব লাগে। ৰাজ্য চৰকাৰে নিজে অনুমোদন দি গভৰ্ণৰ মহামহিম গভৰ্ণৰৰ এপ্ৰুভেল লৈ পেলাই এইটো সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে। আমাৰ BTRত 40টা সমষ্টি আছে, তাৰে 30টাই ৰিজাৰ্ভ সমষ্টি, STৰ কাৰণে ৰিজাৰ্ভ। 5টা অ'পেন আৰু 5টা জেনেৰেল ৰিজাৰ্ভ আছে। গতিকে মাত্ৰ 10টা যে জেনেৰেল কেটেগৰীৰ কাৰণে মানুহৰ কাৰণে এইটো সমষ্টি আছে, এইটো যথেষ্ট নহয়। আমাৰ BTRত 26টা জাতি জনগোষ্ঠী আছে। 26টা জাতি জনগোষ্ঠীয়ে আমাৰ BTR কাউন্সিলত প্ৰতিনিধিত্ব নাপায়, নিৰ্বাচন খেলিব নোৱাৰে। গতিকে 40টাৰ পৰা 60টালৈকে সমষ্টি যেতিয়া বঢ়াই দিব, বহুতখিনি জেনেৰেল চিট ওলাব। এই জেনেৰেল চিটবিলাকত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰতিনিধিত্ব পাব। এইকাৰণে এইটোও সোনকালে আমাৰ কৰি দিব লাগে ৰাজ্য চৰকাৰে। আমাৰ 4 নম্বৰত UPPL চৰকাৰ গ'ল, BPF চৰকাৰ আহিল, লগে লগে অ'পেন আৰু ইলিগেল জুৱাৰ ইয়াতে কালচাৰ গঢ় লৈ উঠিছে। যি কালচাৰটো আমি 2020 চনত চৰকাৰৰ অহাৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত পুলিচ লগাই আমাৰ ল'ৰাবিলাকক লগাই অ'পেন আৰু ইলিগেল যিখিনি জুৱা আছিলে চব বন্ধ কৰি দিছোঁ। আমি শুনিছোঁ এতিয়া কিছু পইচাৰ কাৰণে BPFে এই জুৱাবিলাক ইলিগেলভাৱে য'ত 2 দিন পূজা আছে, 3 দিন পূজা আছে, এইটো 20 দিনলৈকে 25 দিনলৈকে মেলা পাতি পেলাই জুৱা চলাই আছে। এই জুৱাবিলাকৰ পৰা পইচা কালেকশ্যন কৰি BPFে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব বিচাৰিছে। এইটো বন্ধ কৰিব লাগে। ৰাজনৈতিক পাৰ্টিৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব গৈ আমাৰ BTRৰ নৱপ্ৰজন্মৰ ভৱিষ্যতটো অন্ধকাৰত ঠেলি দিয়া হৈছে। এইটোতো আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। এইকাৰণে আমি এই মটৰচাইকেল টুৰটো লৈছোঁ। 5 নম্বৰত আমাৰ UPPL চৰকাৰৰ দিনত বহুত ভাল কাম হৈছে। যেনেকৈ 40-50 বছৰ বহুত চৰকাৰ আহিল আৰু গ'ল, কংগ্ৰেছ, BJP, AJP বহুত চৰকাৰ আহিল আৰু গ'ল। বহুত ইয়াতে আৰ্মি অপাৰেশ্যন হ'ল, পুলিচ অপাৰেশ্যন হ'ল, কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিব পৰা নাছিল, উগ্ৰপন্থী সমস্যা সমাধান কৰিব পৰা নাছিল। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLৰ চৰকাৰৰ দিনত আমি ইয়াতে স্থায়ী শান্তি স্থাপন কৰিছোঁ। এইটো ৰাইজৰ মাজত সজাগতা আনিবলৈ আমি কৰিছোঁ। আমি মাটি পাট্টা প্ৰদান কৰিলোঁ, 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা দিলোঁ। বৈশ্যমতী মিছন লগাই পেলাই আমি গোটেই মাটিৰ ৰেকৰ্ডটো ডিজিটাইজ কৰিলোঁ, কম্পিউটাৰাইজ কৰিলোঁ। টিপিলে এতিয়া সব মাটিৰ ৰেকৰ্ডটো ওলাই যায়। 3.5 লাখতকৈ অধিক আমি PMAY ঘৰ দিলোঁ মাত্ৰ 5 বছৰত। কমপ্লিট কৰি দিছোঁ আমি 3.5 লাখতকৈ অধিক, 3,72,000 ইনফেক্ট
BPF-ৰ 17 বছৰত মাত্ৰ 45,000 ঘৰ চেংচন হৈছে তাৰ ভিতৰত 50% ইনকমপ্লিট গতিকে তেওঁলোকে এটা কথা বাৰে বাৰে সততে অভিযোগ কৰিছে তেওঁলোকৰ আপোনালোকৰলৈ যিখিনি ফাণ্ড আহে এই ফাণ্ডখিনি ইউটিলাইজ কৰিব পৰা নাছিলে যাৰ কাৰণে ঘূৰি গৈছিল বুলিও তেখেতসকলে কৈছিলে কি ক'ব তেখেতসকলে বাকী থৈ গৈছে 3,000 কোটি টকাৰ ঋণ তেখেতসকলে আমাৰ ওপৰত মানে জাপি থৈ গৈছিল আমাৰ দিনত 1 টকাও ঋণ নাই আমাৰ দিনত 1 টকাও কোনো লাইবিলিটি নাই আমাৰ 800 কোটি টকা আহিলে 800 কোটি টকাই এপ্ৰুভেল দিছোঁ তেখেতসকলৰ দিনত যদি 600 কোটি আহে 2,000 কোটি টকাৰ এপ্ৰুভেল দিয়ে আৰু পাৰ্চেণ্টেজ লৈ পেলাই নিজে মানে সম্পত্তিৰ পাহাৰ কৰিছে গতিকে পইচা খৰচ কৰিব পাৰিছে না নাই এটা আপোনালোকে ভালকৈ সুধি লওক প্ৰিন্সিপাল সেক্ৰেটাৰী তাতে সুধক সেক্ৰেটাৰীক সুধক কোন পইচাটা আমি খৰচ কৰিব পৰা নাই এইবাৰ খৰচ কৰিলোঁ 2025-26 চনৰ যে আমাৰ বাজেট আছিলে 800 কোটি প্ৰায় 800 কোটিৰ আমি 600 কোটিৰ অধিক খৰচ কৰি থৈ আহিছোঁ এতিয়া নেক্সট চৰকাৰৰ কাৰণে অলপ পইচা ৰাখিব লাগে না নালাগে তেখেতসকলে পইচা ৰাখি যোৱাটো বাদ দিয়ক 2020 চনত 3,000 কোটি টকাৰ আমাক লাইবিলিটি থৈ গৈছে ঋণ থৈ গৈছে এই ঋণটো মাৰি মাৰি আমি হৈৰাণ প্ৰায় আমি 500-600 কোটি টকামান ঋণ মাৰিলোঁ আমি পইচাই পাওঁ 800 কোটি ঋণে মাৰিলোঁ আমি 600 কোটি কেনেকৈ হ'ব 5 বছৰত আমি ঋণ মাৰি মাৰি অৱস্থা বেয়া এতিয়াও 1500 কোটি টকামান ঋণ আছে তেখেতসকলৰ দিনত 2020 চনৰ আগৰ তেখেতসকলে দিয়ক লাইবিলিটিটো তেখেতসকলে পাৰ্চেণ্টেজ লৈ পেলাই স্কিম দিছিলে আৰু ঠিকাদাৰবিলাক সুইচাইড কৰিব লগা হৈছে বেংকৰ পৰা লোন লৈ সেলফ হেল্প গ্ৰুপৰ পৰা ঋণ লৈ পেলাই তেখেতসকলে ৰাস্তা বনাই দিছিল দলং বনাই দিছিল এইটো পইচা পোৱা নাই তেখেতসকলে গতিকে এই লাইবিলিটি বিলবিলাক অতি সোনকালে দিয়ক আমি দাবী জনাইছোঁ